মই গ'লোগৈ সেই এটা তামোল পুলি আছে নহয় ইমান ওচৰতে ৰুইছা পবিত্ৰও ডাঙৰ হৈ আহিব আমাৰ তামোল পুলিটোও ডাঙৰ হ'ব পবিত্ৰ ইয়াৰ পৰা গুচি যাব আমি তামোল খাম আৰু ন পবিত্ৰ এটা কাম কৰিবা ধুনীয়াকৈ ঘোঁৰা এটা দি তোমাৰ নামটো তাত দি দিবা অকণমান চাই থৈ দিয়া এইটো কি কি গছৰ পুলি এতিয়া কাৰ কি আছে আজি পবিত্ৰৰ জন্মদিন আজি হয় নাই সেইকাৰণে পবিত্ৰই আজি তামোল পুলিটো ৰুইছে তোমালোকে চবে নিজৰ নিজৰ জন্মদিনত ৰোৱা নে এনেকৈ ৰোৱা নে সঁচাকৈ ৰোৱাটো সদায় তোমালোকে তোমালোকৰ জন্মদিনত পবিত্ৰ নিচিনাকৈ এটা এটা গছ পুলি ৰুবা মূল্যৱান গছৰ পুলি দেই বুজি পাইছা নাই কেক কটাটো ডাঙৰ কথা নহয় গছ পুলি এটা ৰোৱাটোহে ডাঙৰ কথা গছ পুলিটো অকল ৰুলেই হ'ব জানো নহ'ব নহয় কি কৰিব লাগিব তাক আবদাৰ কৰিব লাগিব বাচিবলৈ তাক যতন কৰিব লাগিব হয় নাই গৰুৱে ছাগলীয়ে নোপোৱাকৈ ধুনীয়াকৈ আবদাৰ কৰি থ'ব লাগিব